হে গাইজ গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে খবৰ ভালেই, মোৰো খবৰ ভাল। প্ৰথমতে মই অসমীয়া বোৱাৰী পূজা চেনেললৈ সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। মই আহিছোঁ বাহঁতৰ ঘৰলৈ। এতিয়া বাজিছে 10টা। ৰাতিপুৱা চাহ খাই আহিলোঁ, পাপাই থৈ গ'ল আহি। থাকিম দুদিনমান। সেইটো টিকলু ভাগিন, হাই কৈ দিয়া। আজিৰ ব্লগটো ইমানৰ পৰা আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব। আজি বেঙেনাৰ ভাজি এটা নতুন ষ্টাইলত। এয়া ৰঙালাও গুটি, আদা নহৰু আৰু বাদাম কেইটামান, পিঁয়াজ আৰু বিলাহী, আৰু লগতে বেঙেনাটো ধুনীয়াকৈ বাকলি গুচাই কাটি লৈছোঁ। এয়া তেলখিনি গৰম হৈছে, পিঁয়াজ অকণমান, তেজপাত আৰু জলকীয়া দি দিম। পাঁচফোৰণ কেইটামান দি লৈছোঁ। এতিয়া এইখিনি ভাজি লৈছোঁ আৰু যিখিনি পেষ্ট বনাবলৈ থৈছিলোঁ পেষ্টখিনি দি দিছোঁ। হালধি অকণমান দি দিছোঁ, লগতে জিৰা গুড়ি অকণমান দি দিছোঁ, নিমখ জোখমতে দিছোঁ। পিছে মোৰ ভাজিকণত নিমখ অকণমান বেছি হ'ল। মেগী মছলা অকণমান দি দিছোঁ, লগতে গৰম মছলা অকণমানো দি দিছোঁ। ভালকৈ তেলতে গোটেইখিনি ফ্ৰাই কৰি ল'ম। পেষ্টখিনিত অলপ পানী দি আকৌ দি দিছোঁ, ৰখি গৈছিলে। এতিয়া বেঙেনা কেইটুকু দি দিম। গেছটো কম বেছি কৰি ভাজি থাকিব। সেয়া বেঙেনা সিজিছে। এয়া চব্জি হৈ গ'ল। ভাত পানী খাই কৰি আজৰি হ'লোঁ। এতিয়া বাজিছে 4:30 আৰু আমি যাওঁ এতিয়া বাৰে পুবিয়ালৈ। থ্ৰেডিং একদম গতি অৱস্থা নাই, থ্ৰেডিংডাল কৰি আহোঁ। সেয়া বা আৰু ভাগিন ৰখি আছে। থ্ৰেডিং কৰি হৈ গ'ল, বহুত দিনৰ মূৰত কৰিছোঁ। একদম বহুত কষ্ট পাইছোঁ, কৈছোঁ নহয়, বিষত থাকিব পৰা নাই। বাই থ্ৰেডিং কৰি আছে, বেলেগ একো কাম নাই। বাৰ হৈ গ'লে আমি যামগৈ। এয়া টিকলুৱে মাত নিদিয়ে, লাজ কৰে। মই অকণমান খোজকাঢ়ি দিছোঁ, ভৰি হাত বিষাই গৈছিলগৈ। আহি পালোহি, হাত ভৰি মুখ হাত ধুই ল'লোঁ আৰু এতিয়া মই লৈ আহিছোঁ ম'ম' খাই ল'ম। বাই লৈ আহিছে হাঁহৰ মাংস আৰু এতিয়া বনাব। ভিডিঅ'টো যিমান পাৰোঁ দেখাই থাকিম। অ' মানুহ, মাম খাইছা? কি মাংস? জ্বলা পাইছানে? মামকেইটা দিবা মোক অকণমান খাবলৈ। হে, খাম তোমাৰ পৰা। অঁ, খাই থাকা দেই। এয়া ভাত খাবলৈ ৰেডি হৈছোঁ আৰু হাঁহৰ মাংস, এফালে দাইল, এফালে চালাড, চিম্পুলকৈ। এয়া বাইদেৱে ভাত বাঢ়ি আছে। সৰু টিকলাই মাম খালেই। আৰু ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া মুখখন ধুই আহিছোঁ, অকণমান চেৰামটো সানো। এই চেৰামটো মই আগৰ ভিডিঅ'ত দেখাইছোঁ, ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ বুলি। এয়া দুটোপালমান মুখত এনেকৈ লৈ ল'ম আৰু মুখখন ভালকৈ মাছাজ কৰিম, তাৰপাছত শুই যাম। আৰু আপোনালোকৰ যদি আজিৰ মোৰ ভ্লগটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।